वेलकाम टू माय मानस SD ब्लगলৈ আন এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক সকলোকে স্বাগতম জনাইছো। গতিকে একেদিন ওপৰৰ পৰাই নিশ্চয় গমে পাইছে ধাৰাসাৰ মাৰিয়ে আছে বৰষুণ। গতিকে আমি এই বৰষুণত পানী চাক না মোৰ পিছফালে কিমান পানী হৈ গৈছে, গোটেই পানী চব ৰাস্তা ঘাট চব বেয়া হৈ গৈছে। গতিকে আমি ডাইৰেক্টলি নলবাৰীৰ যিটো আমাৰ হাজো নলবাৰী পথ আছে সেই পথটোৰ পৰা আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। গতিকে বলক। বৰষুণৰ কাৰণে প্ৰব্লেম চবৰে হৈছে, কোনো ক'তো যাব পৰা নাই, কোনো ক'তো ওলাব পৰা নাই। গতিকে এই আৰু দক চবৰে প্ৰব্লেম আৰু কি ক'ম আৰু চবৰে প্ৰব্লেমে যিহেতুকে হৈছে। চাওঁ আমি অলপমান যাই ঘূৰি ফুৰি আহোঁ নলবাৰী টাউনৰ পৰা, যিহেতুকে টাউনকো যোৱা নাই আজি 2 দিন মই টাউনৰ মোৱাই হোৱা নাই। গতিকে আজি যাই একবাৰ চাই আহোঁ কেনেকুৱা পৰিৱেশ, নলবাৰীত পানী অভাৰ হৈ গৈছে বোলে। গতিকে বলকচোন আপোনালোকেও চাওক আমাৰ নলবাৰীৰ কি বোলে, নলবাৰী বুলি নহয় আচলতে গোটেই চবতে পানী হৈছে, গুৱাহাটী চব ভাং হয় চবতে পানী হৈছে। তথাপিও স্পেচিয়েলিভাৱে আমাৰ নলবাৰীখন চাওঁ আমি কেনেকুৱা, তাৰমানে কি আগতেতো পানী চানী হোৱা নাছিলে। আমি ভিডিঅ'টো আমাৰ নলবাৰী চৌক বজাৰৰ পৰা আমি আৰম্ভ কৰিছোঁ। গতিকে আপোনালোকে চাওক না কি পানী ভাং হয় পানী, এই আগৰ পিনে চাই যাই থাকক, ধুনীয়া কৰি দেখুৱাই আছোঁ। এইটো ভিডিঅ'ত মই ভইচটো হেণ্ডঅভাৰ কৰি দিছোঁ, কাৰণ কিয় বহুত গাড়ী মটৰৰ হাল্লা হৈছিলে, সেইটোৰ কাৰণে মই ভইচটো হেণ্ডঅভাৰ কৰি দিছোঁ। চাওক না আগৰ গাড়ীকেইখন চাওক কি পানীত, এই চাওক না চাওক আৰু চব তলেই যাব আৰু কেইটামান বছৰ পিছত নলবাৰী। এই ঠাইডোখৰ নিশ্চয় আপোনালোকে চিনিব পাৰিছে, আমাৰ নলবাৰী বীৰেন গেৰেজৰ ওচৰৰ ৰাস্তাখিনি। এইখিনি আপোনাৰ বীৰেন গেৰেজ তহিলদাৰ বছৰলৈৰ ওচৰৰ সন্মুখৰ ৰাস্তা। এইখিনি কেনেকুৱা মানে কি অদ্ভুত হৈ গৈছে, মানে কি এনেকুৱা পানী আমি নলবাৰীত কেতিয়াও দেখাই নাছিলোঁ। গতিকে চাওক আৰু চাই যাই থাকক। গতিকে গাইছ, আমাৰ ঘৰৰ কাষত যিখন পথাৰ আছে, পথাৰখনতকৈ মানে কি বৃহত্তক পানী হৈছে। গতিকে ইয়াত আৰু বেছি মানে কি সেই কৰি থাকিব নোৱাৰি, যিটোকে আপোনাৰ গাড়ী মটৰৰ পৰা বহুখিনি মানে কি সেই আৰু চাওক আৰু মানে কি ক'ম আৰু চাওক, এইবিলাক ছোৱালীবিলাক কেনেকৈ যাই আছে, এইবিলাক কেনেকৈ পাৰ হ'ব, মানে কি ৰাস্তাৰ পথৰ মানে কি দূৰ অৱস্থা নাইকিয়া হৈ গৈছে, মানে নোহোৱা হৈ গৈছে। চাওক না লাগল পানী এই চাইডত খুলি লৈছে, এতিয়া নলবাৰীৰ পৰা আহি পালোঁ। গতিকে যোনে যোনে ভিডিঅ'টো চাই ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব, আৰু যোনে যোনে নতুনকৈ মোৰ চেনেলত আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইবটো কৰি দিবলৈ একদম নাপাহৰিব। গতিকে এতিয়া বাই বাই।